নগেনছা ও ঘৰত আছ না ঘৰতে আছো বহকচোন নমস্কাৰ নমস্কাৰ মানে মোৰ টিউচন এটা আছিলে তালৈ যাবলৈ ওলাইছিলো বহকচোন বহিছো কওকচোন মানে মোৰ ল'ৰাটোক পঢ়াবলৈ মই শিক্ষক এজন বিচাৰি আহিছিলো আপোনাকে ক'বলৈ আহিছো আৰু মোক ল'ৰাটোক পঢ়াই দিব পাৰিবনে ছাৰ নোৱাৰিম মোৰ মানে ল'ৰা ছোৱালী ঢেৰ সময়টো মিলাবলৈ টান হৈছে যদি ছাৰ আপুনি যদি পঢ়ুৱাই দিব পাৰে মোৰ ল'ৰাটোক মই আপোনাৰ 300 500 দিম পাৰিবনে ল'ৰাটো পৰা মানে ছাৰ শান্তি নাইকিয়া হৈছে ল'ৰাটো পঢ়া শুনা নাইকিয়া হৈছে ছাৰ ল'ৰাটো মানে অকল খোৱাতে লাগি থাকে আৰু খেল অকল খাবলৈ দিবা অকল শুবলৈ দিবা আৰু খেল খেলিবলৈ দিবা অকল সেইটোতে ছাৰ আপোনাক মই হাত সহযোগ কৰিছো অকণমান ল'ৰাটোক চাই দিয়ক অকণমান সময় মিলাই অকণমান চাই দিয়ক পাৰিম বাৰু এটা কাম কৰিব আৰু ৰাতিপুৱা পঠিয়াই দিব হ'ব বাৰু মই উঠিছো এতিয়া এটা কাম কৰিব আমাৰ মানুহজনীয়ে চাহ অকণ দিব খাই যাব দেই মই মানে টিউচন এটা আছে তালৈ যামগৈ মানে আহিলে বহে বহনে বহ কিতাপ উলিয়াচোন আজি বেগটো নহয় পুৰা ফুল হৈ আছে বা আজি চব পঢ়িবলৈ আহিলি নি হ'ব উলিয়াচোন মোৰ কিতাপ নাই কি তোৰ কিতাপ নাই বেগটোত কিনো এয়া চব খোৱা বস্তু চা মায়ে মোক কৈছিলে পঢ়াৰ পিছত খোৱাৰ আগত হ'ব জানো পঢ়াৰ লগতে খাবও লাগে খোৱা বস্তু চাব নেকি ভগৱান তই মানে বেগটোত গোটেই খোৱা বস্তু গালে আনিছ কিতাপ এখনো অনা নাই ৰাম ৰাম মোৰ ভোক লাগিছে খাই ল তোৰ পৰা শান্তি নাইকিয়া হ'ল আৰু এইটো পেটত কি আছে বাৰু এইটো বস্তা নে পেট He tried it. মই এতিয়া তোক কখাই গাম তই খাব পৰা গাই যাবি বাৰু কাম কৰিবি তই নেওতাখন লিখি আনিবি যা হ'ব গুড মৰ্ণিং হ'ব বহিয়া বাৰু কিনো লিখিছ চাওঁচোন কি লিখিছ 1 2 3 জ্বলা চানা কিনি 1 3 4 দিলো এপেক মাৰি 1 4 5 দুটামান পুৰা মাছ 1 5 6 মনত বহুত ভয় 1 মুখৰ মাছ 1 7 8 ঘৈণীয়ে
দিয়ে লাট হা আঠে ন নাখাওঁ থ কি লিখিছে একে ময়ে দ ঘৈণীয়ে মাতে শুদ্ধ কি লিখিছ বাৰু যা তই মোগোলা নাহিবি আৰু যা তই যা হ'ব গাবলৈ আহিছো তোৰ মূৰটো কি আছে হা মুখখন ভাঙি পেলাম তেনে নাথাকিবি যা আৰু দ্বিতীয়বাৰ মোগোলা নাহিবি তেজ খোৱা মই ভাং লগাই দিম আপোনাৰ কাৰণে ঐ কি জানিছ তই যা ভাং লগাই দিম আপোনাৰ কাৰণে